মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া আখৰ জোঁটনি সম্পৰ্কে কিছু আলোচনা কৰিম। কোনো এটা ভাষা শুদ্ধকৈ লিখিবলৈ হ'লে সেই ভাষাটোৰ আখৰ জোঁটনি আমি শুদ্ধকৈ লিখিব পাৰিবই লাগিব। আমি অসমীয়া ভাষাটো যদি আমি শুদ্ধকৈ লিখিব লাগে, তেনেহ'লে আমি অসমীয়া আখৰ জোঁটনি সম্পৰ্কে যথেষ্ট জ্ঞান আমাৰ থকাটো দৰকাৰ। আমাৰ সাধাৰণতে কি হয়, আমি আখৰ জোঁটনিত গুৰুত্ব নিদিওঁ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ দোষ বুলি ক'লে আমাৰ ভুল হ'ব। আমাৰ বহুত অভিভাৱক বা বহুত শিক্ষকেও আখৰ জোঁটনিৰ বিষয়টোত সিমান গুৰুত্ব আৰোপ কৰা দেখা নাযায়। সেইকাৰণে সৰুৰে পৰা ছাত্ৰ ছাত্ৰীসকলক আখৰ জোঁটনি সম্পৰ্কে সচেতনতা বৃদ্ধি নকৰাৰ কাৰণেই আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীৰে বা বেছিভাগ মানুহৰে আখৰ জোঁটনিত যথেষ্ট ভুল থকা দেখা যায়। আমি আজি দুটামান আখৰ জোঁটনি সম্পৰ্কে আলোচনা কৰিম আৰু এই আখৰ জোঁটনিবিলাক কেনেকৈ লিখিব লাগে, কেনেকৈ লিখিলে আমাৰ আখৰ জোঁটনি শুদ্ধ হ'ব, সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিম। প্ৰথমতে আমি এটা শব্দ লৈছোঁ, মৰুদ্যান। এই মৰুদ্যান শব্দটো, এই আখৰ জোঁটনিটো অসমৰ প্ৰায় ৯৫% মানুহে ভুল লিখে। ৯৫% মানুহে কি লিখে? ৰত হ্ৰস্ব উকাৰ লিখে। ৰত হ্ৰস্ব উকাৰ লিখে। কিন্তু মৰুদ্যান ৰত কি হ'ব? দীৰ্ঘ উকাৰ। তাৰ কাৰণটো কি? আমি যদি সন্ধিৰ নিয়মবিলাক চাওঁ, হ্ৰস্ব উ যোগ হ্ৰস্ব উ, হ্ৰস্ব উ যোগ হ্ৰস্ব উ কি হয়? দীৰ্ঘ উ হয়। হ্ৰস্ব উ যোগ হ্ৰস্ব উ কি হ'ব? দীৰ্ঘ উ। সেই হিচাপত মৰুদ্যান শব্দটোত কি কি শব্দ লগ হৈ আছে? এটা আছে মৰু যোগ এটা আছে উদ্যান। মৰু যোগ উদ্যান। এই মৰুত কি আছিলে? হ্ৰস্ব উকাৰ। উদ্যানত কি আছে? হ্ৰস্ব উ। এই হ্ৰস্ব আৰু হ্ৰস্ব লগ হ'লে কি হ'ব? হ্ৰস্ব আৰু হ্ৰস্ব লগ হ'লে দীৰ্ঘ হ'ব। গতিকে মৰুদ্যান শব্দটো কি হ'ব? মৰু ৰত কি হ'ব? দীৰ্ঘ উকাৰ, মৰুদ্যান। আমাৰ কিন্তু বেছিভাগে, প্ৰায় ৯৫% মানুহে মৰুদ্যান শব্দটো লিখোঁতে ৰত হ্ৰস্ব উকাৰ লিখে। আৰু হ্ৰস্ব উকাৰ, যিহেতু মৰু বানানটো হ্ৰস্ব উকাৰ, গতিকে মৰুদ্যান শব্দটো হ্ৰস্ব উকাৰ বুলি বেছিভাগেই ভাবে। কিন্তু আমি যদি ব্যাকৰণৰ নিয়ম মতে চাওঁ, সন্ধিৰ নিয়ম যদি চাওঁ, তেনেহ'লে হ্ৰস্ব আৰু হ্ৰস্ব লগ হ'লে কি হ'ব? দীৰ্ঘ উ। ঠিক তেনেকৈ মৰুৰ হ্ৰস্ব উকাৰ আছিল, উদ্যানৰ হ্ৰস্ব উ। এই হ্ৰস্ব আৰু হ্ৰস্ব লগ হৈ কি হৈছে? দীৰ্ঘ উ হৈছে। গতিকে মৰুদ্যান শব্দটো দীৰ্ঘ উকাৰ। গতিকে মৰুদ্যান শব্দত কি হ'ব? ম ৰত দীৰ্ঘ উকাৰ, দ তাত ইয়কাৰ। এডাল আমি বেছিভাগে জকাৰ বুলি কয়, আচলতে ইয়কাৰহে। ইয়কাৰ। কিহৰ কাৰণে? ইয়াত জ্বৰ উচ্চাৰণ নহয়। মৰুদ্যান, উদ্যান বুলি কওঁতে ইয়াত জ উচ্চাৰণ হোৱা নাই, ইয় উচ্চাৰণ হৈছে। সেইকাৰণে এইটো ইয়কাৰহে আচলতে। আমাৰ বেছিভাগে জকাৰ বুলি কয়। আমি আগতে যেতিয়া পঢ়িছিলোঁ, আমাৰ পাঠ্যপুথিটো জকাৰেই আছিল। কিন্তু পিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ বিশিষ্ট শিক্ষাবিদসকলে বা ব্যাকৰণিকসকলে পিছত এটা সিদ্ধান্তত উপনীত হৈছে যে সেই চিনডাল আচলতে ইয়কাৰহে, জকাৰ নহয়। নতুন কিতাপত ইয়কাৰ বুলিহে আছে। তাৰপিছত আমি আৰু এটা শব্দৰ কথা আলোচনা কৰিম। এইটো হৈছে শ্বহীদ। এইটো হৈছে শ্বহীদ। আমাৰ প্ৰচলিত শব্দটো কি? শ্বহীদ প্ৰচলিত শব্দটো শ্বহীদ। এই শ্বহীদটো কিহৰ কাৰণে প্ৰথম চ? এইটো প্ৰথম চ লিখিলেও শুদ্ধ, প্ৰথম চ শুদ্ধ, দ্বিতীয় চ শুদ্ধ। এতিয়া আমাৰ বেছিভাগ ক্ষেত্ৰতে প্ৰচলিত শব্দটো হৈছে শ্বহীদ।
শয়বস্য আছে, কিন্তু আচলতে এই শব্দটোত কিয় প্ৰথম চ হ'ব লাগে বা দ্বিতীয় চ হ'ব লাগে সেই বিষয়ে আমাৰ কিছু জনাৰ দৰকাৰ আছে। এতিয়া এই যে শ্বহীদ শব্দটো আমি ক'লোঁ, এই শ্বহীদ শব্দটো আৰবী পাৰ্চীমূলক শব্দ, আৰবী পাৰ্চীমূলক শব্দ, আৰু আৰবী পাৰ্চীমূলক শব্দৰ এই শয়বস্য এই ধ্বনিটো নাই, এই ধ্বনিটো আৰবী পাৰ্চীমূলক শব্দত নাই। আমি শ্বাস প্ৰশ্বাস বুলি ক'লে, শ্বাস বুলি ক'লে, প্ৰশ্বাস বুলি ক'লে আমাৰ যিটো উচ্চাৰণ, সেই উচ্চাৰণটো শ্বহীদত নহয়। শ্বহীদত আমি শ্বাস বুলি ক'লে, শ্বাস প্ৰশ্বাস বুলি ক'লে যিটো উচ্চাৰণ কৰোঁ সেই উচ্চাৰণটো কিন্তু শ্বহীদ উচ্চাৰণ কৰোঁতে সেইটো নহয়। আমি দুটামান শব্দ চালে গম পাম। চহৰ, আমি কি লিখোঁ? চহৰ। শৰ্ত, আমি কি লিখোঁ? শৰ্ত। চৰ্বত, আমি কি লিখোঁ? চৰ্বত। যে পাৰ্চী আৰবীমূলক শব্দত যিবিলাকত আমাৰ তালব্য হৈছে, লিখা হৈছে, সেইবিলাকত আমি প্ৰথম চ লিখোঁ। ঠিক তেনেকৈ শ্বহীদ শব্দটোৱে যিহেতু পাৰ্চী আৰবীমূলক শব্দ, তাত আমি প্ৰথম চ বা দ্বিতীয় চ লিখিলেও ভুল নহয়, প্ৰথম চ বা দ্বিতীয় চ লেখাহে উচিত। অভিধানত বেছিভাগত ইটো আছে, ইটোও আছে, আৰু শ্বহীদ শব্দটো অভিধানত আছে। শ্বহীদ শব্দটো অভিধানত আছে, কিন্তু শ্বহীদ শব্দটো অৰ্থ আছে শ্বহীদ চাও, এনেকৈ আছে। শব্দটো অভিধানত দিয়া আছে এই শব্দটো, কিন্তু নিৰ্দেশটো দিয়া আছে শ্বহীদ চাও, শ্বহীদ শব্দটো চাও। গতিকে শ্বহীদ শব্দটো আমাৰ কিয় হেৰি হ'ব? প্ৰথম চ বা দ্বিতীয় চ কিয় হ'ব? যে আৰবী পাৰ্চীমূলক যিবিলাক শব্দ, সেই শব্দবিলাকত কি নাই? এই যিটো স্ব, এই স্ব ধ্বনিটো নাই। শ্বাস প্ৰশ্বাস বুলি ক'লে আমাৰ যিটো ধ্বনি হয়, সেই ধ্বনিটো শ্বহীদ বুলি কওঁতে সেই ধ্বনিটো নহয়। আৰু আমি কেইটামান উদাহৰণ দিলোঁ, চহৰ, চৰ্ত, চৰ্বত, এই শব্দবিলাক আমি লেখাতে প্ৰথম চ লিখোঁ। গতিকে শ্বহীদ শব্দটো আমি প্ৰথম চ বা দ্বিতীয় চ লেখাটো উচিত। ঠিক তেনেকৈ আৰু আমি দুটামান শব্দৰ কথা আলোচনা কৰিম। সহায়, সহায়তা। এই সহায় মানে কি? সহায় কৰাটা, আমাক যিয়ে সহায় কৰে সেইটোক আমি সহায় বুলি কওঁ। সহায় শব্দটোৰ অৰ্থ সহায় কৰাটা, আৰু এইটো সহায় কৰোঁতা, এইটো হ'ল মানে সহায় কৰা কাৰ্য। সহায় কৰা, সহায় কৰা কাৰ্য। এতিয়া আমি চাম সহায়। আমি সাধাৰণতে কি কৰোঁ? যে মই তোমাক সহায় কৰিব নোৱাৰিম, সি মোক সহায় কৰিছিল, এই শব্দবিলাক, এই বাক্যবিলাক আমি প্ৰয়োগ কৰোঁ, কিন্তু আচলতে সেইটো ভুল। কিহৰ কাৰণে ভুল? সহায় শব্দটোৰ অৰ্থ হৈছে সহায় কৰ্তাহে, মানে সহায় কৰা কামটোক নুবুজায়, সহায় কৰ্তাকে বুজায়। যেনে ঈশ্বৰ মোৰ সহায়, যে ঈশ্বৰ আছে, মোৰ সহায় কোন? ঈশ্বৰ। মোৰ সহায় কৰ্তা কোন? ঈশ্বৰ। গতিকে ঈশ্বৰ মোৰ সহায়, সেইটো শুদ্ধ বাক্য। আৰু মই আইনৰ সহায় নলওঁ। মই আইনৰ কি ল'ম? কিবা এটা ক্ষেত্ৰত মোৰ কিবা এটা অসুবিধা হৈছে, মই আইনৰ সহায়তাহে ল'ম, সহায় নলওঁ। মই কোনোবাক সহায় নকৰোঁ, সহায়তাহে কৰিম। যে আমি কোনোবাক কি কৰোঁ? সহায়তা কৰোঁ, কিন্তু আমি সাধাৰণতে কি কওঁ? যে মই অমুকক সহায় কৰিলোঁ, সি মোক সহায় কৰিলে। আচলতে সেইবিলাক ভুল। হ'ব লাগে কি? মই তেওঁক সহায়তা কৰিম, তেওঁ মোক সহায়তা কৰিছিল। ঈশ্বৰ মোৰ সহায়। সহায় শব্দটোৰ অৰ্থ সহায় কৰে, যিয়ে আমাক সহায় কৰে, সেই সহায়কৰ্তাৰ অৰ্থতহে সহায় শব্দটো ব্যৱহাৰ কৰা হয়। সহায়তা শব্দটো সহায় কৰা কাৰ্যত সহায়তা। আমি কিন্তু
প্ৰায় বেছি বহুত সংখ্যক মানুহে আমি ভুলকৈ ব্যৱহাৰ কৰোঁ যে আমি সহায় কৰা বুলি কওঁ। মানুহক আমি সহায় নকৰোঁ, আমি মানুহক আন কোনোবাক কি কৰোঁ, সহায়তাহে কৰোঁ। সহায় মানে কি? যি সহায়কৰ্তা, আমাৰ সহায়কৰ্তা, যে ঈশ্বৰে কিবা এটা কামত মোক ঈশ্বৰে সহায় কৰিছে বুলি ভাবিছোঁ, গতিকে আমি কি ক'ম? ঈশ্বৰ মোৰ সহায়। এই ক্ষেত্ৰত মোৰ সহায় কোন? ঈশ্বৰ। আমাৰ দশমমানৰ যিখন পাঠ্যপুথি, তাত দৃষ্টান্তৰ নামৰ যিটো কবিতা, সেই দৃষ্টান্তৰ কবিতাত আছে, ওচৰত সহায় সাৰথি কেও নাছিল, সহায় সাৰথি কেও নাছিল। তাৰপিছত ভাৰতীয় সংস্কৃতি, হেমবৰুৱাৰ ভাৰতীয় সংস্কৃতি যিটো পাঠ, তাতে সহায়তা শব্দটো আছে। তাতে সহায় কৰা কাৰ্য অৰ্থত সহায়তা শব্দটো আছে। এতিয়া আমি অসমীয়া আখৰ জোঁটনিৰ 3টামান শব্দৰ বিষয়ে আজি আলোচনা কৰিলোঁ। পৰৱৰ্তী শ্ৰেণীত এনেকুৱা আৰু আছে আমাৰ খোকোজা লগা শব্দ, এই শব্দবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। আজিলৈ ইমানতে এৰিলোঁ, ধন্যবাদ।